নমস্কাৰ বন্ধুবৰ্গ মই আজি আপোনালোকলৈ লৈ আহিছোঁ পনীৰৰ এটি ধুনীয়া ৰেচিপি পনীৰ দো পিয়াজা। ইয়াৰ বাবে মোক কি কি সামগ্ৰী লাগিব সেয়া দেখুওৱা আহক। কাশ্মীৰী লাল মিৰ্চ এচামুচ, পাঁচফোৰণ এচামুচ, গোটা জিৰা এচামুচ, গোটা গৰম মছলা অকণমান আৰু এয়া গুড়ি জিৰা পাউডাৰ অকণমান। এয়া মই বিলাহী অকণমান গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। এয়া পিঁয়াজ একেবাৰে সৰু মিহি মিহিকৈ কুটি লৈছোঁ। এয়া পিঁয়াজ মই অকল 4 ফাল কৰি ধুনীয়াকৈ এৰুৱাই লৈছোঁ ডাঙৰ ডাঙৰকৈ। এয়া আদা নহৰুৰ পেষ্ট আৰু এয়া কেঁচা জলকীয়া। এয়া আমাৰ হৈছে পনীৰ। কেৰাহীত তেল গৰম হৈ গ'ল। এতিয়া পাঁচফোৰণ জিৰা আৰু গোটা যি গৰম মছলা আছিলে সেই সকলোবোৰ দি ধুনীয়াকৈ গৰম কৰি ল'ম আৰু ইয়াৰ ৰংটো ৰঙচুৱা হ'লে ইয়াতে পিঁয়াজ দি দিম। এইখিনি হৈ গৈছে। এতিয়া আমি ইয়াত পিঁয়াজখিনি দি ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি যেতিয়া অকণ ৰঙচুৱা হ'ব তেতিয়া ইয়াত আমি নিমখ হালধি যিখিনি গুড়ি মছলা আছিলে সেইখিনি মছলাৰ নামত মই অকল জিৰা পাউডাৰ তাৰপিছত কাশ্মীৰী মিৰ্চ এচামুচ ব্যৱহাৰ কৰিছোঁ। আদা নহৰুৰ পেষ্টখিনিও ইয়াতে দি দিলোঁ। এতিয়া এইখিনি ভালদৰে ভাজি ইয়াত নিমখো দি দিলোঁ আৰু অকণমান সময় লৰাই অকণমান হালধিও এচিকুট দি দিম। নিমখ আৰু হালধি আপোনালোকে সোৱাদ অনুসৰি ল'ব। এইখিনি ধুনীয়াকৈ ৰঙচুৱা হৈছে দেখিছেনে আপোনালোকে। এতিয়া যিখিনি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লোৱা বিলাহী আছিলে বিলাহীৰ পেষ্টটো ইয়াত দিম আৰু ধুনীয়াকৈ এইটো লৰাই অকণমান সময় ইয়াক সিজিবলৈ দিম। এতিয়া গোটেইখিনি হৈ যোৱাৰ পিছত ইয়াতে গৰম পানী দি দিলোঁ জোখ অনুযায়ী। এতিয়া মই ইয়াতে পনীৰখিনি ঢালি দিম। আপোনালোকে পনীৰখিনি ভাজিও ল'ব পাৰে বা কেঁচাইও দিব পাৰে। মই ভাজি নোলোৱাকৈ এনেদৰে খাই ভাল পাওঁ বাবে এনেদৰে দি দিছোঁ। আৰু যেতিয়া এইখিনি উতলিব ধুনীয়াকৈ তেতিয়া কালাৰটো অলপমান ভাল হ'বৰ কাৰণে অকণমান গাখীৰ ইয়াতে ঢালি দিম। এয়া আমাৰ পনীৰ ৰেডি হৈ গ'ল। এতিয়া ভালদৰে উতলাৰ পিছত মই আপোনালোকক ছাৰ্ভ কৰি দেখুৱাম। ৰেচিপিটো চাই কেনেকুৱা পালে এবাৰ জনাবলৈ নেপাহৰিব আৰু এনেদৰে খাইছেনে মোক ক'বচোন। শেষত সেই যে আমি পিঁয়াজখিনি থৈ দিছিলোঁ সেইখিনি আগতে ভাজি উলিয়াই থৈ দিছিলোঁ সেইখিনি ইয়াতে একেবাৰে শেষত ধুনীয়াকৈ ঢালি দি দিম আৰু এবাৰ লৰাই পনীৰখিনি নমাই দিম। পিঁয়াজখিনি যে ভাজি ল'লোঁ সেইখিনি মই আপোনালোকক ভিডিঅ'ত দেখুৱাবলৈ পাহৰিলোঁ, কিন্তু এতিয়া কৈছোঁ যে পিঁয়াজখিনি আগতে যিখিনি ডাঙৰ ডাঙৰকৈ আছিলে সেইখিনি আগতে ভাজি উলিয়াই থৈ দিব লাগে। যে একেবাৰে শেষত সেইখিনি ঢালি ধুনীয়াকৈ আপোনালোকে পৰিৱেশন কৰিব পাৰে। এয়া আমাৰ হৈ গ'ল পনীৰ দো পিয়াজা। আপোনালোকে এবাৰ বনাই চাবচোন। একেবাৰে সহজ আৰু একদম সোনকালে হোৱা ৰেচিপি। আপুনিও খাওক, আপোনালোকৰ ঘৰতো খুৱাওক আৰু আলহী আহিলে ঘপককৈ হোৱা এবিধ ধুনীয়া তৰকাৰী। বাবে ধন্যবাদ।